হৈছে মহিৰংগ দানৱ কোন ৰাজবংশৰ আছিল? ক. আহোম, খ. কছাৰী দানৱ, গ. মৌৰ্য, ঘ. এটাও নহয়। উত্তৰটো হৈছে কছাৰী দানৱ। 2 নম্বৰ প্ৰশ্ন হৈছে প্ৰাচীন অসম কামৰূপ ৰাজ্য কিমান ৰাজবংশৰ দ্বাৰা শাসিত হৈছিল? ক. 2টা, খ. 3টা, গ. 5টা, ঘ. এটাও নহয়। উত্তৰটো হৈছে 3টা। 3 নম্বৰ প্ৰশ্ন হৈছে কোন চনত ঘিলাধাৰী ঘাটৰ যুদ্ধ হৈছিল? ক. 1827, খ. 1817, গ. 1825, ঘ. 1907। উত্তৰটো হৈছে 1817। 4 নম্বৰ প্ৰশ্ন হৈছে কোন বছৰত বাৰ্মিজসকলে তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? ক. 1815, খ. 1817, গ. 1821, ঘ. 1907। উত্তৰটো হৈছে 1821। 5 নম্বৰ প্ৰশ্ন হৈছে কোন বছৰত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল? ক. 1825, খ. 1826, গ. 1810, ঘ. 1907। উত্তৰটো হৈছে 1826। 6 নম্বৰ প্ৰশ্ন হৈছে আহোমসকলে কোনজন ঈশ্বৰৰ উপাসনা কৰে? ক. সোমদেৱ, খ. ইন্দ্ৰদেৱ, গ. দুৰ্গা দেৱী, ঘ. ওপৰৰ ক আৰু খ। উত্তৰটো হৈছে সোমদেৱ। 7 নম্বৰ প্ৰশ্ন হৈছে হেংদাঙৰ অৰ্থ কি? ক. তৰোৱাল, খ. কটাৰী, গ. ৰাজদোলা, ঘ. এটাও নহয়। উত্তৰটো হৈছে তৰোৱাল। 8 নম্বৰ প্ৰশ্ন হৈছে অসমত পাৰ্চী ভাষাৰ মুদ্ৰা জাৰি কৰা ৰজা এজনৰ নাম হ'ল? ক. ৰুদ্ৰসিংহ, খ. প্ৰমত্ত সিংহ, গ. ৰাজস্ব সিংহ, ঘ. এটাও নহয়। উত্তৰটো হৈছে ৰাজস্ব সিংহ। 9 নম্বৰ প্ৰশ্ন হৈছে ইটাখুলি যুদ্ধৰ বিজয়ী কোন হৈছিল? ক. আহোমসকল, খ. কোচসকল, গ. মোগলসকল, ঘ. এটাও নহয়। উত্তৰটো হৈছে আহোমসকল। 10 নম্বৰ প্ৰশ্নটো হৈছে ধুদৰ আলি কোনে নিৰ্মাণ কৰাইছিল? ক. ৰাজস্ব সিংহ, খ. প্ৰমত্ত সিংহ, গ. গদাধৰ সিংহ, ঘ. এটাও নহয়। উত্তৰটো হৈছে গদাধৰ সিংহ।